চাহটো দিয়া মই এফালে যাওঁ। ৰ'ব মই আনি আছোঁ হতকে চাহকণ। হ'ব যা। মেঘালী চুৰি তাৰি ঢৌ খেলে ৰদাৰি হাঁহিতে মিচিকনি সোণাৰুৰে পাহি সজল সজল চাৱনি তৰাৰে জিলিকনি। দেউতা চাহ লোৱা। অঁ দিয়া। দেউতা মোৰ লগৰ এজনীৰ বাৰ্থডে আছে আজি। মোক মাতিছিলে। যাবলৈ তাৰমানে তোমাক পাৰ্মিশ্যন লাগে? ঠিক আছে যাবা বাৰু। হেৰ পল, তই উঠিলি নে বাৰু? তহঁতৰ নিচিনা বয়সত আমি ৰাতিপুৱাই উঠি ডাঙৰি কৰি আহোঁ। তহঁতি এতিয়া শুই আছ। তহঁতি ইমান কষ্ট কৰিব নালাগেই। পথাৰৰ পৰা গাড়ী দি ধান আনিলি, আনি মেচিনডাল লগালি, চব চেচেই। তহঁতি যদি ইমান দেৰি শুয়ে থাক, মই নাথাকিলে কি কৰি খাবি অ'? হ'ব ল'ৰাটো বকি থাকিব নালাগে, চাহকণ খাই নিজৰ কাম কৰক। তুমিয়েতো তাক শেষ কৰিছা।
কেলে অ' পইচা এই টাউনলৈ গৈ অনলাইন এটা কৰি থৈ আহোঁগৈ। ঠিক আছে দিম আৰু ভাত খাই লওঁ। মেঘালী ক'ত যাওঁ? লগৰ এজনীৰ ঘৰৰ পৰা আহোঁ, তই ক'ত যাওঁ? মই টাউনলৈকে যাওঁ ব'ল। ৰিমা হ'লনে? গৈছোঁ ৰ। ঐ সোনকালে আহিম দেই। অঁ ঠিক আছে সোনকালে আহিম। হ'ব দে ব'ল। ঐ বহুত দেৰি হ'ল, আমি যাওঁ। অঁ সোনকালে যাওঁ, নহ'লে ঘৰত গালি দিব। ঐ ৰাজশ্ৰী যাওঁ হা। অঁ ঠিক আছে। বল মেঘালীৰ লগত তোৰ কামটো হ'লগৈনে? নাই অ' ক'বলৈ পৰাই নাই নহয়। তেতিয়াহ'লে তই ইমান বছৰ ক'বই পৰা নাই মানে। তোৰ দ্বাৰা নহ'ব আৰু ইমান দিন তই ভাল পাওঁ বুলিয়ে ক'ব পৰা নাই। কোনে কাক ভাল পাওঁ বুলি ক'ব পৰা নাই অ' ৰণ? কোন হ'ব আৰু আমাৰ এইটো আকৌ।
অ' হয় নেকি? কোননো সেইগৰাকী? ময়ে কৈ দিম তাৰ কথা। এই এইটো ফটোৱা কৰি আছা দেই ৰন্তই। হ'ব দে, ফটোৱা কৰা মানুহ মই নাথাকোঁ। মেঘালী বহ, মই যাওঁ। ঐ পল, কাৰ কথা পাতি আছিলি ক না। তয়ো মানে বৰ একেটা কথাৰে লাগি থাকিব পাৰ দেই। হ'ব, নকওঁ যদি নালাগে। প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি খুজে খুজে মোৰ তুমি হিয়াৰ লগৰী প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি খুজে খুজে মোৰ তুমি হিয়াৰ লগৰী ফোন কৰিছিলে ন? তোক কিয় লাগে? তই জানো মোক সঁচা কথা ক। হ'ব দে, তয়ো ক'ব নালাগে ময়ো নকওঁ। সন্ধিয়া হ'ল, যাওঁ ব'ল। ব'ল। ঐ মাঘ বিহু পালেহিয়ে নহয়, এবাৰ একেলগতে পাতিম হা। অঁ, মাঘ বিহুৰ যুজা কৰিব হ'লেইচোন। যুজানো কি কৰিবি আগৰ নিচিনাকৈ? তাতে আকৌ এবাৰ কৰোণা তেলৰ কথা আছেই নহয়। এইটো আকৌ কোন মহাপণ্ডিত ওলালে আমাৰ ইয়াত? এই নহয় অ', কৰোণা বেমাৰ তেলৰ কথা কৈছোঁ আকৌ। ই 2020তেই থাকিলে, এতিয়া 21 ভাই 21, চিন্তা নকৰিবি। তহঁতৰ হ'লনে এতিয়া? নে মেইন কথালৈ আহোঁ? অঁ কওক সভাপতি মহোদয়। হেই এইটো ফটোৱা নকৰচোন। হ'ব দে এতিয়া ক। আমাৰ ঘৰৰ ওচৰৰ 4 ঘৰ, মেঘালী, জোনালী, পাহি 7 ঘৰ, আৰু কোনোবাই খালে খাৱা নাই। কি কওঁ তহঁতি? বেটাই মেঘালীৰ নাম আগতেই লৈছে। হয় মেঘালী মেইন। এই তয়ো যে আৰু কথা কিছুমান ক। সিহঁতৰ ঘৰে বা আমাৰ লগত খায় নে নাখায়? এই খাব খাব, কিয় নাখাব? আমি যাম নহয় কথা পাতিবলৈ, নে কি ক পল? অঁ, যাব পাৰি। তহঁতৰ হ'ল যদি ব'ল দিয়া যাওঁ। ব'ল ব'ল ব'ল। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী ঐ বহাগতে ধেমালি কৰোঁ সবে মিলি হুঁচৰি জুৰো মাত আকৌ। তই কি মাতিব নোৱাৰ নি? নিব তই মাতি দে। বৰদেউতা, ঐ বৰদেউতা। অ' তহঁতি আহিছ, বহি আহ আহ। মেঘাৰী চুৰি তাৰি ঢৌ খেলে ৰদাৰি হাঁহিতে মিচিকণি সোণাৰুৰে পাহি সজল
তহঁতি দেউতাৰ লগত কথা পাত, মই চাহ কৰোঁ। খুৰা আমি ওচৰৰ কেইঘৰমানে মিলি মাঘ বিহুৰ এসাঁজ খাওঁ বুলি ভাবিছোঁ। তাকে আপোনাৰ লগত আলোচনা কৰিবলৈ আহিলোঁ। অঁ ভাল কথা ভাল কথা। আজিকালি আমাৰ ইয়াত আগৰ দৰে মাঘৰ বিহু নপতাই হ'ল। মোৰ ফালৰ পৰা যি সহায় লাগে মই সকলো দিম, হ'ব? হ'ব দিয়ক খুৰা। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ৰখে ভৰি। আমি যাওঁ তেতিয়া। যাওঁ নেকি? যা তেতিয়াহ'লে। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল। কি হ'ল ক? এইবাৰ মাঘ বিহুত বহুত উৎপাত কৰিম দেই। আৰু তহঁতি যে খাৱ মোকো দিবি দেই অলপ। ধেত তেজনী, নিচা ধৰি পৰি থাকিবি। দিবিনে নাই ক? হ'ব দে খাবি, পিছত কিন্তু কি? গম পাবি নহয়। এতিয়া যাওঁ ব'ল। বল বল। এবাৰ আমি ঘৰৰ ওচৰখিনিয়ে মিলি মাঘৰ বিহুটো খাম বুলি ভাবিছোঁ। ভালে কৈছা, তোমালোক কি লাগে সহায়টো কৰিম মই দেই। শাক পাচলি বা কি লাগে হ'ব দিয়ক, ঠিক আছে। ৰং তেতিয়া আমি গৈ থাকোঁ নেকি? দেই। সমনীয়া অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী। ঐ বহাগতে ধেমালি কৰোঁ, সবে মিলি হুঁচৰি জুৰু। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই
মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল চাউল চালিবলৈ কুবৰ চালনি ধান জাৰিবলৈ কোলা আমাৰ জীৱনলৈ আশা নকৰিব আমি নহয় শিমলু তোলা চাউল চালিবলৈ কুবৰ চালনি ধান জাৰিবলৈ কোলা আমাৰ জীৱনলৈ আশা নকৰিব আমি নহয় শিমলু তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ তুলসীৰে তলে তলে মৃগ পহু চৰে মইনা কাষৰ বন্তি জ্বলে তুলসীৰে তলে তলে মৃগ পহু চৰে মইনা কাষৰ বন্তি জ্বলে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল দেউতাৰ পদূলি তুহাইছে মধুৰি কেতেকী মৰে হে জানৈ ছতে পৰে বতৰ জানৈ পহু জল পাতিলো জানৈ পহু জল পাতিলো জানৈ ছতাতে ঐ গধূলি খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল সোণ গুটি লাগিল মইনা সোণ গুটি লাগিল খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল সোণ গুটি লাগিল মইনা সোণ গুটি লাগিল সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা সোণালী হৈ পৰিল সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা সোণালী হৈ পৰিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মইনা বুকুৰ আশা বাঢ়িল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মইনা বুকুৰ আশা বাঢ়িল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল জীয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ টান লখিমী বোৱাৰী পালেহে জানিব ৰাখিব ঘৰৰে মান জীয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ টান লখিমী বোৱাৰী পালেহে জানিব ৰাখিব ঘৰৰে মানে মইনা বাখৰৈ নলগাব জগৰৈ মানে মইনা বাখৰৈ নলগাব জগৰৈ এবাৰ যৌৱন হেৰাই গ'লে পাবা জানো ঘূৰাই মইনা পাবা জানো ঘূৰাই এবাৰ যৌৱন হেৰাই গ'লে পাবা জানো ঘূৰাই মইনা পাবা জানো ঘূৰাই অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল তুলসীৰে তলে তলে মৃগ পহু চৰে মইনা আশাৰ বন্তি জ্বলে অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল ল'ৰা চামে মাঘৰ বিহু খানাটো বৰ ধুনীয়া কৰিলে দেই এইবাৰ কিন্তু ভাল লাগিলে মানে মাঘৰ বিহুটো বহুত দিনৰ মূৰত পাতিছেতো ইমান ভাল লাগিলে অহা বছৰলৈও মানে ল'ৰাবিলাকক ক'ব লাগিব হয় হয় ল'ৰাখিনিক ক'ব লাগিব দেই ভালে বনালে যথেষ্ট ধুনীয়া কৰিছে ভাল কৈছে বহুত দিনৰ মূৰত বহুত ভাল লাগিলে